নিশ্চয় বিৰতিলৈ যোৱাৰ পূৰ্বে আমি দেখুৱাইছিলোঁ যে জুবিন গাৰ্গক ক'ত বিচাৰি পাইছিলোঁ, কিন্তু এই মুহূৰ্তত আমি জুবিন গাৰ্গক আমাৰ ষ্টুডিঅ'লৈ লৈ আহিছোঁ। জুবিন গাৰ্গ সঁচা সঁচি কুলি আছে নি? 13টা আছে। 13টা আছে। নামাৰো। ঠিক আছে ঠিক আছে ঠিক আছে। খং উঠিলেও গেলা ভাল পালেও গেলা। বাথৰুম পাইছোঁ। এক মিনিট এই আপুনি ছোৱালীজনী গুচি গ'লে হেৰি অস্থিৰ হৈ যায় ন মনটো। যাব পৰা অৱস্থাত নাথাকিলে কেতিয়াবা মেছেজ দি জোৰ কৰি পঠাই দিলে। যাব পৰা অৱস্থাত মানে কি এতিয়া মই ইমান এইটো ইয়াতে আহি বহি আছোঁ ইয়াত মইতো আহিছোঁতো মহাগত থকা নাই। এইবিলাক ফাল্টু কথা এইবিলাক মই বিশ্বাস নকৰিলোঁ। বাদ দে এইবিলাক নীতিৰ খেলত নামিব ৰাজনীতিত নাই, ৰাজনীতি মই একেবাৰে নাই। মোৰ প্ৰশ্ন আছিলে যে NSUতো আপুনি খুব ক্ল'জ আছিলে, আপোনাক আদৰি মই চবৰে ক্ল'জ। মই ভাবিছোঁ আলু, মই মাছতো আছোঁ, মই ৰাংচতো আছোঁ, মই দাইলতো আছোঁ, আলু পিটিকা কৰি মোক খাব পাৰে। চাইবিলাকে পঠিয়াই থওঁ। লালু প্ৰসাদ যাদৱে নিজকে আলু বুলি কয়। তেওঁৰ কথা বেলেগ, এটা পলিটিচিয়ান, বাট আই এম নট পলিটিচিয়ান। BPF আপোনাক বঙাইগাঁও চিটটো আপোনাক দিব খুজিলে? নাই মই নাম নকওঁ এইবিলাক, কাৰো নাম নকওঁ। নাম নকৈ আপুনি স্বীকাৰ কৰি লৈছে বস্তুটো? আলুটো মই চবৰ লগত আছোঁ। আলু নেভাৰ টক্স। কিন্তু কোনখিনি বিবাদ কৰি ভাল পায় নেকি? মানে এনেকুৱা কথা মানে য'ত মানে আপুনি এডামেণ্ট মানিব নোখোজে যিটো ৰাইট আপোনাৰ হিচাপত? নহয়, মই ভুল বস্তু এটা ৰাইট কৰিব নিবিচাৰোঁ। ৰাইট বস্তু এটা ভুল কৰিব নিবিচাৰোঁ। তাৰ কাৰণে যি স্থিতিয়ে উৎপন্ন হওক। য়েছ অফক'ৰ্ছ। আই এম এ চ'লজাৰ। ইউ আৰ এ চ'লজাৰ? অলৱেজ। কেতিয়াবা আৰ্মিত যাব খুজিছিলে নে আপুনি? নাই, আলফাত যাব খুজিছিলোঁ। কিহৰ কাৰণে? সেইটো এটা সময় আছিলে, আমাৰ সময় আমি যেতিয়া কলেজত আছিলোঁ তেতিয়া একদম মানে আলফা বিপ্লৱৰ ফুল টাইমটো পাইছোঁ আমি দেখিছোঁ। আমি ৰাস্তাত ঘূৰি ফুৰা মানুহ আছিলোঁ, লোকৰ লগত বজাই ঘূৰি ফুৰোঁ তেতিয়া। চ' সেইটো সময়ত এটা ইনস্পায়াৰিং কথা এটা আছিলেও, মই নাই বুলি নকওঁ। তেতিয়া গোটেই বিপ্লৱটো ইমান বেছি আছিলে, য'তে যাওঁ আলফাৰ ল'ৰা লগ পাওঁ, যদি যাওঁ মিলিটাৰী কেইবাবাৰো ধৰিছে ৰাস্তাত, মিউজিচিয়ান বুলি আমাক এৰি দিয়ে। আমি আলফা বহুত প্ৰগ্ৰাম কৰিছোঁ আগতে, মথাৰ ভিতৰত ক'ৰবাত মাথা নাজানে এইবিলাক, তাতে মই বজাইছিলোঁ। চ' তেতিয়া এটা হেৰি এটা আহিছিলে, পিছত চিন্তা কৰিলোঁ যে মোৰ কামটো মিউজিকহে, মই বিপ্লৱটো মই মিউজিকেৰে কৰোঁ। এইটো গান নহয়, এইটো গানেৰে কৰোঁ। বন্দুক দি আপুনি কৰিব খোজা নাই? দুটাই গান আছে, এটা এইটো গান, এটা এইটো গান। ইমান ধুনীয়া ছোৱালীজনী, মই বোলো হাতেৰে মাতি এনেকৈ উঠাম তাইক ষ্টেজত। এই কোন এইটো বৰটো এইটো সেইফালে উঠাই দিছে। মই বোলো এইফালে উঠাম ধুনীয়াকৈ, ভাল লাগে এটা ফিল ফেক্টৰ ন? ভাল লাগিল দেই। 70 বছৰ আপোনাক চাই মাতি ভাল লাগিল দেই। 70 বছৰ মোৰ তোমাক লগ পাম বুলি আহিলোঁ। ঠিক আছে। মোৰ গাঁও বেছিয়া মুছলিম গাঁও। মোৰ নাম কমলা শইকীয়া। হাস্পিটেলৰ ওচৰত কমলা শইকীয়া। আচ্ছা, তোমাক লগ পাম বুলি আহিলোঁ, কিন্তু খালোঁ, খৰচা হৈ গ'ল। কমলা খাই ন বহুত খৰচা হৈ গ'ল। পইচা নেকি ফিটি হৈ আছো লগ পাম বুলি ফুটি কৰিলো। ভাতটো খাই যাব? ভাতটো কেলে সদায় পিছফালে ঠিক আছে, আপোনাক মই দি আছো কিবা দিবই লাগে আৰু।